চিমলা মানালীৰ ফিল আপোনালোকে ইয়াৰ কাষত আহি পেলাই পাই যাব আপোনালোকৰ মাণ্ডালাত যদি আহে পুৰা স্ন'ফল হৈ আছে একেবাৰে এমেজিং ৱেডাৰ আৰু ৰাতি আহি পেলাই এই মানিবোৰ চাই পেলাই আমাৰ বহুত ভাল লাগিছে বাইকৰ অৱস্থা চাওক একেবাৰে পুৰা সিটত বৰফ হৈ গৈছে একদম আৰু আজি আমি তেজ থাকিম পুৰা স্ন'ফল আৰু এই পুৰা ফুল বৰফ এই ৰাস্তাদি পাৰ কৰিব লাগিব একশন কেমেৰা কাম কৰা নাই সেইকাৰণে দেখাব পৰা নাই পুৰা একেবাৰে বৰফৰ চাদৰেদি একেবাৰে ইয়াত প্ৰায় আধা ফুটমান বৰফে হৈছে এই পুৰা বৰফ বাপৰে লৈ আৰু এইপিনে চাওক বৰফ কিমান বৰফ আমি একদম বৰফৰ মাজে মাজে আহি পেলাই ইয়াত পাইছোঁ পুৰা একদম বৰফৰ চাদৰে আগুৰি ধৰিছে আৰু এইটো ঘৰত আমি ৰাতি থাকিম ইয়াত বাইক ঠেলি ঠেলি আনি আছে আমাৰ লগৰবোৰে তো ইয়াতে ৰাখক ভিতৰত থম আপুনি মনে আৰু খেদক এটা ইয়া সময় আছে ভয় নাগে নে একো নকৰে বুলি কৈছে নহয় লাঠি বেট লৈ পিছে দিয়া হওক না একো নকৰেতো ঠাণ্ডাৰ কাৰণে হৈছে ৰখি দিয়ে তুমি যা পাওঁ এই ইয়াকটো আমাক একো নকৰিলে হ'ল দেই আমি বাইক ইয়াতে পাৰ্কিং কৰিলোঁ ফুল বৰফ মোৰ বাইকৰ অৱস্থা একদম বৰফ হৈ গৈছে চলাই আছে যদি বেগ চেক পুৰা বৰফ তো ইয়াত থৈ দিছোঁ আৰু একেবাৰে ঠাণ্ডা লাগি আছে আৰু ৰাতি জুই পুৱাই কটাব লাগিব আৰু ৰাতিৰ মজাটো আপোনালোক দেখাবলৈ ট্ৰাই কৰিম আৰু এটা নতুন এক্সপিৰিয়েঞ্চ হ'বৰ কাৰণে আমি ইয়াত ষ্টে কৰি দিলোঁ আৰু এতিয়া বেগ পেকখিনি আমি খুলি পেলাই ৰুমত গৈ আছোঁ তো আমি বাইক পাৰ্কিং কৰাৰ পিছত এতিয়া ৰুমত যাই আছোঁ ফুল্লি বৰফত থকাৰ এটা মজাই বেলেগ হ'ব ইয়াত প্ৰায় 6 ইঞ্চিমান ডাঠ বৰফেই আছে আৰু ৰাতি পাৰিলে আৰু অলপমান যাম এতিয়া ৰেইনকোট পিন্ধি পেলাই আগলৈ চাওঁ তো এইটো হৈছে আমাৰ ৰুম 3খন বেড কষ্টটো হৈছে 2000 5জনৰ তো আমাৰ পাৰ হেড 400 পৰি যাব এইফালে টয়লেট ডাঙৰে তো বৰ্তমান আমি জুই পুৱাই আছোঁ ইয়াতে জুই পুৱাৰ মজা লৈ আছোঁ পুৰা ঠাণ্ডা গোটেইকেইজনে আমি জুই পুৱাই আছোঁ ইয়াত আংকল আছে এইপিনে আণ্টি আছে সিহঁতৰ তাতে ৰুম লৈছোঁ আমি আৰু এতিয়া জুই পুৱাই আছোঁ জুই পুৱাই আৰু চাওক আগবাঢ়ি যাওঁ নে নাযাওঁ আংকলে অসমীয়া ক'ব জানে অলপ চলপ জানে ন অসমীয়াটো মই আগতে অলপ চলপ মই ক্লাছ 9ত পঢ়ি কিনি মই এৰি দিছোঁ আৰু আন্টি অসমীয়া জানে নে নাজানে एसामिस नहीं जानता है हम हिंदी भी ऐसे नहीं आता अलग अलग तो जाने लेकिन घर ही का तरफ कुछ प्रॉब्लम है ना तो क्या है ना आदमी के लिए तो कुछ नहीं है लेकिन घर ही के लिए थोड़ा तकलीफ हो रहा है मतलब बर्फ ज़्यादा होने से भी पासिंग नहीं होता है लेकिन बर्फ कम होने से बर्फ नहीं बोलेगा आदमी को ये तरीका हो जाता है लेकिन ये तो अच्छा हुआ है आज बहुत अच्छा है आज बहुत अच्छा नसीब बहुत अच्छा है आपको नसीब अच्छा है हमारा पूरा बर्फ भी मिल गया है बर्फ कितना फीट है आप लोग मेजरमेंट कीजिए ये 108 उसको हम जो भी बैठाएंगे 108 ही अदरवाइज मतलब आपको कम भी नहीं होगा ज़्यादा हाँ उन ऊपर वाले को मानी बोलते हैं ना ये जो फ्लैग में भी जो होता है ना ओम मानी पाई हुन हाँ वही वाला होता है ना हमारा बाइक की फ्लैग में भी है ओम मानी मैं हूँ वो कुछ मंत्र है ना बुद्धिस्ट का
मंत्र मतलब वो बुद्धिस्ट का नियम है अपना आपके लिए मतलब जितना जैसे मतलब एक वो जंगी एक चू लेके अब टांग के रखो नहीं वो जितना हिलेगा ना अब मतलब रात दिन आप सपना देखते रहेगा क्यों अब मतलब ऊंचे में अच्छा होता है सबके लिए हवा ने हिलेगा ना तो आपको मतलब थोड़ा आपको कुछ भी काम करेगा तो हाँ तो लेकिन दिल अच्छा होना दिल अच्छे से वो मनी पे दिख हम बाइक में लगा के रखा है वो ज्यादा हाँ लेकिन दिल अच्छा होना है जो ऊपर 108 है वो ऐसे ही बनाते हैं ऐसे बना हाँ हाँ ऐसे ही बनाते हैं उसका अंदर में भी ये मंत्र लिख के डाला है हाँ उसमें बाहर में भी ये लिखा है। मंत्र लिखा होता है अंदर ही ना सब है उसमें। सब वही और एक तो चोटन बोल के छोटा एक तो है उसमें भी वही उसमें लिख के रखा है वो बुद्धो भगवान नहीं है उसको अंदर में आप लोग देखो उसको पूरा है वहाँ बाली में एक प्रोग्राम हुआ था ना आज मतलब 2 तारीख को आप लोग गया था नहीं किया आज हम नहीं गया ना बड़ा प्रोग्राम होता हाँ हम आया था उस दिन गाँव में बाली में वो कुछ 15 इंच होगा तो और भৰিবোৰ পুৰা সোমাই যায় আছে তথাপিও আমি এইপিনে সন্ধিয়া মানিবোৰত যাবৰ কাৰণে আহি আছোঁ যিকেইটা 108টা মানি আছে ৰাতি আৰু বেছি মজা ভিউ চাই লওক ৰাতি বৰফৰ নাজাৰা মাণ্ডালা কি ধুনীয়া কথা কৈ থাকিলে বেছি ভাগৰ লাগে এইটো নাজাৰা চাওক পুৰা heaven on earth খোজকাঢ়ি বিৰাট ভাল লাগে দেই এইবোৰ মানিবোৰ সন্ধিয়াৰ ভিউ আৰু বেছি মজা হৈছে ইটাত কাঠৰ দলংখন আৰু এইপিনে ভিউটো মজা ভিউ তো আমি এতিয়া ৰাতি খোজকাঢ়ি মজাবোৰ লৈ আছোঁ ইয়াৰে আৰু আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে এৰাউণ্ড 300 কিলোমিটাৰ মান হ'ব আৰু চিমলা মানালী যাই পেলাই বহুত কষ্টলি হ'ব আৰু চিমলা মানালীৰ ফিল আপোনালোকে ইয়াৰ কাষত আহি পেলাই পাই যাব আপোনালোকৰ মাণ্ডালাত যদি আহে পূৰা স্ন'ফল হৈ আছে একেবাৰে এমেজিং ৱেডাৰ আৰু ৰাতি আহি পেলাই এই মানিবোৰ চাই পেলাই আমাৰ বহুত ভাল লাগিছে বহুত ধুনীয়া আৰু এইপিনে এখন কাঠৰ দলং আছে দেখাই আছোঁ ৰ'ব ৰাতি ইয়াৰ ভিউটো কি মজা এইখন চাওক কাঠৰ দলং একেবাৰে ধুনীয়া ভিউ আমাৰ মণিদাই নামি আছে এই কাঠৰ দলংখনেৰে তো দেখাই আছোঁ এই কাঠৰ দলংখন মজা একেবাৰে মজা চাব মণিদা এই চাব ডুব পাইছে নেকি অঁ শ্লিপ হৈ আছে নহয় পুৰা বৰফ ময়ো শ্লিপ খাইছে একো নাই শ্লিপ খালেও জোচ কম হোৱা নাই পুৰা আহি গৈছোঁ তো আন্ধাৰত ইমান ভালকৈ কাঠৰ দলংখন অহা নাই কিন্তু ভিউ মজা দিনত এইখন দলং আপোনালোক দেখাইছিলোঁ যে সেইখনে পুৰা ভিউ ৰাতি আহি পেলাই আৰু বেছি মজা লাগিছে আৰু এইপিনে এই পুৰা ধুনীয়া নাজাৰাবোৰ ৰাতিৰ কাৰণে অলপ হেৰি হৈছে কিন্তু এই লাইটৰ পোহৰত কিন্তু বহুত ধুনীয়া হৈ আছে পুৰা একেবাৰে মজা আল্টিমেট আৰু মজাৰ ওপৰত আৰু একদম একদম পুৰা একেবাৰে ঠাইখন পুৰা আৰু ইয়াত পতাকাবোৰ যি লৰি আছে সেইটো চাই পেলাই ভাল লাগে যিবোৰ বুদ্ধিষ্ট ফ্লেগবোৰ ওলোমাই থৈছে নহয় ইয়াতে মন্ত্ৰ লিখি পেলাই থৈ দিয়ে যিমানে ইয়াতে বতাহত ওলমি থাকিব সিমানেই বোলে সিহঁতৰ কাৰণে বেছি ভাল হয় বুলি সিহঁতে বিলিভ কৰে বুলি ক'লে আমাক তো মজা ভিউ আহি যাওক আপোনালোকেও মাণ্ডালা টপ ইট উইল বি গ্ৰেট এক্সপিৰিয়েঞ্চ ফৰ ইউ ইফ ইউ কাম হিয়াৰ 108 মাণ্ডালা টপ তো এইটোৱে মেইন স্পট এমেজিং ভিউ এণ্ড ৰাতি ইয়াৰ পৰিৱেশটো কি ক'ব ইয়াৰ পৰা যাব মন যোৱা নাই মাইনাছ এৰাউণ্ড 6 মান আছে 7 নে 6 তেনেকুৱা ধৰক আছে
আমাক কোৱা হিচাপত মানুহবোৰে, কাৰণ ইয়াৰ ইণ্টাৰনেট কেতিয়াবা পায় কেতিয়াবা নাপায়, সেইকাৰণে চাব পৰা নাই। কিন্তু পূৰা বৰফৰ চাদৰেৰে সেই আছে, এইখিনি থাকি আছে। এইখিনি সময়ত অলপমান স্ন'ফল কম হৈছে কাৰণে আমি চাব আহিছোঁ। আমাৰ লগ 3জনে বাকী জুই পুৱাই আছে আৰু আমি ইয়াত চাই পেলাই একেবাৰে মনোমোহা স্মৃতি উপভোগ কৰি আছোঁ। মণিদা, কেনেকুৱা লাগছে আহি পেলাই? ধুনীয়া প্লেচ, আহক ৰাইজ, আহি যাওক। আৰু কাশ্মীৰ যাবলৈ প্ৰয়োজন নাই, একেবাৰে ওচৰতে ওদালগুৰিবাসী কৈছোঁ, ইমান দূৰত যোৱাৰ কোনো প্ৰয়োজন নাই। মাণ্ডালা আহক, মাণ্ডালাত ৰাতি থাকক, হোমষ্টে ধুনীয়া হোমষ্টে আছে, আগতীয়াকৈ যোগাযোগ কৰি আহিব, ইয়াত ৰাতি থাকিব, খুব ধুনীয়া আমেজ পাব। এই ৰাতি প্ৰায় 6:30 বাজি গ'ল আৰু ইয়াত মণিদা আৰু ময়ে আছোঁ, একেবাৰে নিস্তব্ধ, একেবাৰে নীৰৱ ঠাই, লোকেল মানুহো নাই, পূৰা একেবাৰে জোচত আহিছোঁ, ফুল অফ এনাৰ্জি। আৰু স্ন'ফল হৈ আছে ইয়াৰে যিটো এটমছফিয়াৰ আহি পেলাই বহুত ভাল লাগিছে, আৰু কি ক'ম, শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। যিটো আহি পেলাই একেবাৰে এমেজিং ফিলিং, আৰু ৰাতিৰ ইয়াৰে পৰিৱেশটো বহুত মজা, একেবাৰে নিঃশব্দ ঠাইত ঘূৰি পেলাই যিটো লাগি আছে মজা, একেবাৰে বৰফৰ চাদৰেৰে আগবাঢ়ি থকা ঠাইখিনি। আৰু এতিয়া ৰিটাৰ্ণ হ'ম ৰুমলৈ, গৈ পেলাই তাত জুই পাম বুলি ভাবি আছোঁ। আৰু মোৰ দাড়ি চাৰি গোটেই বৰফ লাগি পেলাই জিকি গৈছে, আৰু আজিৰ দিনতো বহুত জিকিছে বৰফ পৰি পৰি। এতিয়া ৰিটাৰ্ণ হৈ আছোঁ, আৰু পাহাৰত থকা এই ফ্লেগবোৰ লগত এই বৰফবোৰ কি ক'ম আৰু, একেবাৰে সপোনৰ ঠাই যেন লাগি আছে, এমেজিং। আৰু এতিয়া লাহে লাহে ৰিটাৰ্ণ হৈ আছোঁ। ইয়াত মাত্ৰ মণিদা আৰু ময়ে আছোঁ, একেবাৰে জোচ হাই, ঠাণ্ডায়ো আমাক তল পেলাব পৰা নাই, জোচৰ কোনো কমি নাই, ফুল অফ জোচত আহি আছোঁ। আৰু এতিয়া ৰিটাৰ্ণ যাই আছোঁ ৰুমলৈ, আৰু ৰাতি খাই পেলাই শুই পেলাই আৰু নেক্সট টুমৰো যাব লাগিব ঘৰলৈ, ৰিটাৰ্ণ জাৰ্ণি। হোপফুলি ভালদৰে যাব পাৰিম কালি, আৰু কালিৰ জাৰ্ণিটো দেখাবলৈ ট্ৰাই কৰিম। একশ্যন কেমেৰাৰ বেটেৰীবোৰে বহুত প্ৰব্লেম দি আছে, তো কালি মাইকত ভিডিঅ'বোৰত কথা ক'ব নোৱাৰিম, ডাইৰেক্টলি কাভাৰটো ভৰাই পেলাই একশ্যন কেমেৰাৰ সেইটোৰে ভিডিঅ'টো বনাম বুলি ভাবি আছোঁ। এতিয়া যাই আছোঁ উভতি। আমাৰ ৰাতিৰ খাদ্যত যোগাৰ হৈ আছে মুৰ্গীৰ মাংস। তো আমি ভাত খাই উঠিলোঁ আৰু এতিয়া শুব ওলাইছোঁ, আৰু গলত গামোচা মাৰিয়ে লৈছোঁ কাৰণ ঠাণ্ডা বহুত। এতিয়া -10 আছে, আৰু ইয়াত থাকি পেলাই এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিছে। আমি তাত ভাত খাওঁতে জুই পুৱাই খাই আছিলোঁ, মজা এক্সপিৰিয়েঞ্চ। আৰু ইয়াত নেটৱৰ্ক ইমান ভালদৰে নাপায়, অলপমান আগলৈ গ'লে পায় যদিও বহুত শ্ল' ইণ্টাৰনেট স্পীড। আৰু ইয়াত ঘুমাই আছোঁ এনে, এইপিনে মই দেখাই দি আছোঁ বাকীকেইজনকো। মণিদা ইয়াত শুই আছে, তাৰপিছত এইপিনে চুনুই পইচাৰ হিচাপ কৰি আছে, তাৰপিছত ইফালে ৰাজু পূৰা টোপনি, তাৰপিছত প্ৰাঞ্জলো পূৰা টোপনি। আৰু অহাকালি মৰ্ণিং আমাৰ প্লেনিংটো কৰিছোঁ 9-9:30 যাম বুলি, কিন্তু এই ঠাণ্ডাত উঠোতে বহুত দেৰি হৈ যায়, আৰু যাই থাকিম আৰু কালিৰ যোৱা জাৰ্ণিটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আৰু একশ্যন কেমেৰাৰ বেটাৰী বহুত প্ৰব্লেম দিছে, কালি কাভাৰ লগাই পেলাই কৰি চাম, হয়তো কালি ভাল পাৰফৰ্মেঞ্চ পালে কালি ভিডিঅ'বোৰ বনাম। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, এতিয়া শুম। আৰু যদি আপোনালোকে চেনেলটো আগতে চোৱা নাই, প্ৰথমবাৰ চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, তাৰপিছত লাইক কৰিব ইমান টাইমলৈ যদি চাইছে, আৰু লগৰবোৰৰ লগত শ্বেয়াৰো কৰি দিব। যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'বোৰ ইমান ভাল হোৱা নাই যদিও যিমান পাৰোঁ সেইখিনি দেখাইছোঁ আৰু আমাৰ জৰিয়তে। তো এতিয়া আৰু এই ভিডিঅ'টো ইয়াতেই এণ্ড কৰিছোঁ। দিছ ইজ ইয়'ৰ ফ্ৰেণ্ড স্বৰাজ, চাইনিং অফ হিয়াৰ।